হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ পুনৰবাৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু চুলিখিনি বহুত বেয়া হৈ গৈছে, ফাটিছে আৰু বহুত সৰিব ধৰিছে, সেইবাবে ভাবিলোঁ আজি অলপমান চুলি যত্ন লওঁ। তাৰ বাবে মই ঘৰতে প্ৰস্তুত কৰা অলপমান দৈ লৈ লৈছোঁ। পানীখিনি প্ৰথমতে মই চেকি লৈছোঁ দৈখিনি। ইয়াত এচামুচকৈ ছটামূৰা দৈ দি লৈছোঁ। যিহেতু দৈ আমাৰ চুলিৰ বাবে বহুত উপকাৰী। যিহেতু মোৰ চুলিখিনি ডাঠ, সেইকাৰণে মই অলপমান সৰহকৈ লৈছোঁ। তাৰপিছত দৈখিনি এইখিনি ভালদৰে চামুচে অলপমান ফেটি লৈছোঁ, তেতিয়া চুলিখিনিত ভালদৰে লাগি ধৰিব। নহ'লে গোটা গোটা হৈ থাকিলে মানে চুলিত ভালদৰে সান নাখায় মানে। আপোনালোকৰ যদি চুলি সৰা সমস্যা হৈছে বা চুলি ফাটিছে, তেনেকুৱা সমস্যা হ'লে এই হেয়াৰ পেকটো লগাব পাৰে, বহুত ভাল ৰিজাল্ট পায়। যিহেতু মই বহুত দিন ব্যৱহাৰ কৰিছোঁ, মানে প্ৰায়ে মই এই হেয়াৰ পেকটো লগাওঁৱেই, সেইকাৰণে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইখিনি মোৰ ফেটি হৈ গ'ল। যিহেতু ইয়াত মই অলপমান দি নেমু আমাৰ চুলিৰ কাৰণে বহুত ভাল। ইয়াত নেমু ৰস 2 চামুচমান দি লৈছোঁ। আপোনালোকে দৈ যিমানটো লৈছে তাৰ পৰিমাণ অনুসৰি ল'ব নেমু। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াত অলপমান দিম কোকোনাট অইল। তেল লগালেও আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী। যিহেতু ইভাগে ইমান তেল লগোৱা নহয়, চুলি ধোৱাৰ আগত মই যিহেতু তেল লগাওঁ, সেইকাৰণে এই পেকটোতে অলপমান তেল দি লৈছোঁ। আপোনালোকে যিকোনো তেলে ল'ব পাৰে, মই কোকোনাট অইলকে লৈছোঁ। এইখিনিও ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত অলপমান দিম মৌ আমাৰ স্কিন হওক, চুলি হওক, সকলোৰে কাৰণে উপকাৰী। ইয়াত মৌ আধা চামুচ দিছোঁ। এইখিনি ভালদৰে ফেটি ল'ম। যিহেতু মই 4টা ইনগ্ৰিডিয়েণ্টছে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বিচাৰিলে ইয়াত ডিমো দিব পাৰে। ডিমো আমাৰ চুলিৰ কাৰণে উপকাৰী। মই যিহেতু ডিম ইমান ভাল নাপাওঁ, সেইটো কাৰণে মই ইয়াত দিয়া নাই। এইখিনি যিহেতু হৈ গ'ল, পেকটো মানে দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে পেকটো আমাৰ। এতিয়া আৰু ভালদৰে চুলিত লগাই ল'ম। যিহেতু ঠাণ্ডা দিনত আমাৰ চুলিত বহুতো উফি হোৱা দেখা যায়, সেইবাবে যদি আমি দৈ লগাওঁ চুলিত, তেতিয়া উফি নাইকিয়া হয়। যিহেতু নেমু চি ভিটামিন থাকে, নেমু খালেও ভাল আৰু স্কিনত লগালেও ভাল, স্কিনৰ বাবে উপকাৰী। চুলিত যদি লগাওঁ চুলি গুৰি মজবুত কৰে আৰু লগতে চুলি বহাত সহায় কৰে। মৌজোল যিহেতু স্কিনৰ কাৰণেও ভাল, ছাল উজ্জ্বলতা বৃদ্ধি হোৱাত সহায় কৰে আৰু চুলিত লগালে চুলিখিনি কোমল কৰাত সহায় কৰে আৰু চুলি বহাত সহায় কৰে। সেইকাৰণে গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ইয়াত দিছোঁ। এইখিনি অলপ অলপকৈ গোটেইখিনি চুলি গুৰিলৈকে মই লগাই লৈছোঁ। যিহেতু গুৰিলৈকে লাগিব লাগিব, নহ'লে ভাল ৰিজাল্ট নাপাম। সেইবাবে মই গোটেইখিনি চুলিতে লগাই লৈছোঁ। যিহেতু অকলে লগাবলৈ অকণমান অসুবিধা হয়, আপোনালোকে কাৰোবাৰ সহায়তো লগাব পাৰে বা অকলেও লগাব পাৰে।
যিহেতু অকলে লগালে টাইমটো অলপ বেছিকৈ লাগে। এই হেয়াৰ পেকটো মই লগোৱা 30 বা 40 মিনিটলৈকে ৰাখি দিম। তাৰপিছত নৰ্মেল পানীৰে ধুই দিম। সপ্তাহটোৰ মূৰত আমি এদিন লগালেও ভাল ৰিজাল্ট পাম। যিহেতু মই সপ্তাহৰ মূৰত এদিন হ'লেও লগাওঁৱেই। যিহেতু চুলিত লগোৱা প্ৰায় মোৰ হৈয়ে গৈছে, বাকী আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহোঁ।